क'क्राझाराव कंग्रेस दोलोनि मावफुं मेल खुंदों। बिटिसि बिसायख'थियाव कंग्रेस आरो एआइयुडिफआ खौसेयै बादायलायगोन। बिटिसि बिसायख'थिखौ लानाय राजखान्थि दोलोफोरनि गेजेराव गोख्रों फोसावदिंनाय आरो दोलोनि खामानि मावनायखौ गोख्रों नुनो मोनदोंसै। बे समावनो बिटिसिनि गाहाय सदर सहराव थानाय क'क्राझार जिल्ला कमिटि कंग्रेसनि गाहाय मावख'आव कंग्रेस हानजानि बारग' एमएलए आब्दुर रहिम खानआ दिनै क'क्राझार दावबायनानै क'क्राझार जिल्लानि कंग्रेस दोलोनि दैदेनगिरिफोरजों मोनसे मावफुं मेल खुंफुङो। MCLৰ আমাৰ যিজন আছিলে মইনুল ইছলাম ডাঙৰীয়া তেওঁ কোকৰাঝাৰ জিলাৰ সভাপতি দিয়া হৈছে। সেইকাৰণে সেই মিটিংখনত তেওঁ প্ৰথম মিটিঙত खौरांगिरिनि सिगाङाव आसामनि कंग्रेस दोलोनि बारग' एमएलए आब्दुर रहिम खानआ बुङो दि बिटिसि बिसायख'थियाव रावबो दोलोआनो कंग्रेस आरो एआइयुडिएफ दोलोखौ नागारनानै बिटिसि सरकार दाफुंनो हाया। बिसायख'थियाव कंग्रेस आरो एआइयुडिएफ दोलोआ 17 बोसोर बिटिसिनि खुंथाय गोहोआव थाबाय थानाय बिपिएफ हानजानि हेंथायै गोख्रों बादायलायगोन होननानै बुङो। আলোচনা কিছু কৰাৰ কাৰণে আজি ইয়াতে প্ৰস্তুত হৈছোঁ আৰু আমাৰ ইয়াত সব প্ৰকাৰৰ আমাৰ নেতৃবৰ্গ উপস্থিত আছে। সকলৰ মাধ্যম দি আমাৰ সন্মানীয় এপিচিচিৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰোঁ যে আজি আমাক কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট হিচাপে দায়িত্ব দিয়াৰ কাৰণে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰোঁ। 2 নম্বৰ কথা হৈছে যে আমাৰ কোকৰাঝাৰ জিলাত ইউডিএফ আৰু কংগ্ৰেছ দলৰ যৌথ প্ৰাৰ্থী 5জনৰ ভিতৰত আমি 100% আশাবাদী আমি 5টা কেণ্ডিডেটে জিকিম আৰু মই শুনামতে গোটেই বিটিএডিত আমাৰ যিটো 20টা কেণ্ডিডেট দিছোঁ তাৰে ভিতৰত 10ৰ পৰা 12টা সিট আমি জিকিম। তো এই 10-12টা সিট আমি জিকাৰ ফলত আমাৰ এই মেছেজটো গোটেই বিটিএডি গোটেই দল যিমান দল সংগঠন আছে ইউপিপিএলে হওক বিপিএফে হওক সব দল সংগঠনে কিন্তু এইটো পাইছে। এইটো পোৱাৰ কাৰণে এইটো সকলোৱে গম পাইছে যে কংগ্ৰেছ এবাৰ কিংমেকাৰ হ'ব, কংগ্ৰেছৰ বাহিৰে কোনো দলে কমেণ্ট কৰিব নোৱাৰিব। এইটোৰ কাৰণে আমাৰ সন্মানীয় হাগ্ৰামা মহিলাৰ ডাঙৰীয়া বহুত জায়গাত আমি বেলেগ মানুহৰ ওচৰত শুনা পাইছোঁ যে তেখেতে কৈছে যে আমি কংগ্ৰেছ এআইডিএফ আৰু বিপিএফে মিলি কমেণ্ট কৰিম, এনেকৈ আমি শুনা পাইছোঁ। এতিয়া মই আপোনালোকৰ মাধ্যম দি এটা কথা ক'ব বিচাৰোঁ যে হাগ্ৰামা মহিলাৰী সেইটোৱে ভাবিছে যিহেতু আমি বিজেপিৰ বিৰুদ্ধে আমি যিকোনো দলৰ লগত মিত্ৰ কৰা আমাৰ একচেপ্ট কৰাৰ মানে আমাৰ ইচ্ছা আছে। সেইকাৰণে হাগ্ৰামা মহিলাৰী যদি ভাবে যে আমাৰ লগত এলায়েন্স কৰিব তেনেহ'লে তেখেতে আগত বিজেপিৰ লগত এলায়েন্সটো ভংগ কৰক, বিজেপিৰ লগৰ পৰা ওলাই আহক। বিজেপিৰ লগত এলায়েন্স কৰি থাকি পেলাই এতিয়া আমাৰ কংগ্ৰেছৰ মাইনৰিটি ভোটখিনি ভোটৰ কাৰণে কৈ আছে যে আমি কংগ্ৰেছৰ লগত এলায়েন্স কৰি গভৰ্ণমেণ্ট কৰিম। সেইকাৰণে আপোনালোকৰ মাধ্যম দি মই এইটোৱে অনুৰোধ কৰিম হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক যদি আপুনি ভাবে যে ইউডিএফ আৰু কংগ্ৰেছক লৈ গভৰ্ণমেণ্ট কৰিব তেনেহ'লে আপুনি প্ৰথমত বিজেপিৰ লগত এলায়েন্সটো ভংগ কৰক, বিজেপিৰ লগত এলায়েন্সৰ পৰা ওলাই আহি তাৰপিছত আমাৰ লগত আলোচনা চিন্তা আগবাঢ়ক। এইখিনি মহিলাসকলে তেওঁলোকৰ এটা বেলেগ লাইনত গুচি গৈ পেলাই ৰাজনৈতিক মুনাফাখিনি তেওঁলোকে লৈ লৈছে। গতিকে এইটো ৰাইজে বুজি পাইছে। এইবাৰ কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক বিপিএফক ৰাইজক প্ৰত্যাখ্যান কৰিব বিটিচিৰ ৰাইজে। আৰু ইমান দিনে নথকা 15 পৰা 17 বছৰ নথকা কংগ্ৰেছ দল ইয়াতে কোপনি পুতিছে আৰু পুতিব। আৰু আগন্তুক MCL নিৰ্বাচনত আমাৰ দলৰ সংখ্যাগৰিষ্ঠ এইকাৰণে হ'ব আপোনালোকে 40টা আসনত 20টা আমাৰ আছে এলায়েন্স আছে 7টা আৰু আমাৰ 13টা আৰু আমাৰ 20টাত আমি যদি জিকি যাওঁ ৰাইজে আমাক জিকাই যে এতিয়া ইউপিপিএলেও কিছু পাব, হিৰাৰণেও কিছু পালে, কিন্তু কোনেও সংখ্যাগৰিষ্ঠতা নাপালে। গতিকে আল্টিমেটলি সংখ্যাগৰিষ্ঠতা হিচাপে চৰকাৰ আমাৰ চিফ নিশ্চয় আমাৰ দলৰ পৰা হ'ব। সেইকাৰণে এইটো আশা আছে। আৰু দ্বিতীয় কথাটো হৈছে অহাকালিৰ পৰা আমাৰ ইয়াত গোসাইগাঁৱত এইবিলাকতো যৌথভাৱে মিটিং হ'বই। এই ইউডিএফৰ যিসকল MLA আছে তেওঁলোকো আহিব, আমাৰ যিবিলাক MLA বা লিডাৰসকল আছে তেওঁসকলে আহিব। যুটীয়া হিচাপে দেখা পাব। আমি যুটীয়া হিচাপে গোটেই আসনবিলাক দখল কৰাৰ কাৰণে এইখিনি সময়ত যিখিনি ব্যৱস্থাকৰণীয় ব্যৱস্থা ল'ব লাগে সেইখিনি ল'ম। আৰু এই মিত্ৰতা সম্পৰ্কে কোনো ধৰণৰ প্ৰশ্ন উত্থাপন এইকাৰণে কৰিব নালাগে যে মিত্ৰতাটো হৈছেই আৰু আমি অৱতীৰ্ণ হৈছোঁই, কিন্তু আগন্তুক বিধানসভা নিৰ্বাচনত এইটো লৈ মিত্ৰতা সম্পৰ্কে আমাৰ দলে সিদ্ধান্ত ল'ব। আমাৰ দলীয় আমাৰ ৰিপুণ বৰা ডাঙৰীয়া সভাপতি, আমাৰ মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়া নেতৃত্বত, আজি CLP ডাঙৰীয়াৰ নেতৃত্বত, আজি ৰকিবুল হাছান ডাঙৰীয়াৰ নেতৃত্বত, MP তিনিজনৰ নেতৃত্বত এই গোটেইখিনি সিদ্ধান্ত লৈ আগন্তুক বিধানসভা নিৰ্বাচনতো যে মিত্ৰতা খালি ইউডিএফৰ সৈতে হ'ব এইটো নহয়। বিজেপি বিৰোধী শক্তি যিমান আছে, যিমান বিজেপি বিৰোধী শক্তি দল আছে আৰু নতুনকৈ গঠিত হোৱা যিটো ৰাজনৈতিক দল এই গোটেইবিলাকে বিজেপিক উফৰাবলৈ যি শক্তি প্ৰয়োগ কৰিব লাগে গঠনমূলকভাৱে ৰাইজৰ লগত আমি থাকি পেলাই
ৰাইজৰ পৰিত্ৰাণ পাবলৈ শান্তি সম্প্ৰীতি ঐক্য ৰক্ষা কৰিবলৈ আমি আগন্তুক দিনত বিধানসভা নিৰ্বাচনত আমি সংখ্যাগৰিষ্ঠ দল হৈ চৰকাৰ গঠন কৰাৰ কাৰণে আৰু এই অপশক্তি দূৰ কৰাৰ কাৰণে আমি আপ্ৰাণপণে চেষ্টা কৰিম। সেইকাৰণে মিত্ৰতাৰ প্ৰয়োজনীয়তা আছে কৰিব আছিলে এলায়েন্স আছিলে সেই সময়ত কংগ্ৰেছৰ। এতিয়াতো কোনো এলায়েন্স কাৰ লগত? এতিয়া বিপ্লৱৰ এলায়েন্স কাৰ লগত? বিজেপিৰ লগত। গতিকে এইটো বিজেপিৰ অপপ্ৰচাৰ, এইটোতো হ'বই নোৱাৰে, প্ৰশ্নই আহিব নোৱাৰে। আপুনি বুজি পায় যে তেওঁলোকে এলায়েন্সত আছে, বিপ্লৱৰ এলায়েন্স হ'ল বিজেপিৰ লগত, আৰু এতিয়া অপপ্ৰচাৰ চলাব যে কংগ্ৰেছৰ লগত কিবা। এওঁলোকৰ এইটোৱেতো মন্ত্ৰ, মিছা কথা প্ৰচাৰ কৰাটোতো মন্ত্ৰ, অন্যতো মন্ত্ৰ নাই। তেওঁলোকে এনেকৈ মিছা কথাবিলাক কয় যেন সেইবিলাকে সঁচা, এনেকুৱা। মিছা কথা 100বাৰ ক'লে সেইটো সঁচা বুলি মানুহে ভাবে। ইয়াত চাব, প্ৰথমে ইছ্যুটো হ'ল ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে। আজি আমাৰ ৰাভা আছে, গাৰো আছে, বড়ো আছে, আজি আমাৰ বেংগলী হিন্দু আছে, আজি আমাৰ মাজত অসমীয়া হিন্দু আছে, মুছলমান আছে, চব আছে। ইয়াত বিভিন্ন নেপালীও আছে, বিভিন্ন সম্প্ৰদায়ৰ মানুহ আছে। এই সম্প্ৰদায়ৰ মানুহবিলাকৰ মাজত শান্তি আহিব লাগে, এইটো এটা মূল লক্ষ্য। এইটো এটা ইছ্যু। অশান্তি বিৰাজ কৰিছে হাগ্ৰামা মহিলাৰ দিনত। সেই হাগ্ৰামা মহিলাৰ সেই দিনৰ শান্তি বিৰাজ কৰিবলৈ আমি কৰিম, এইটো এটা ইছ্যু। 2 নম্বৰ, ইয়াত থকা মানুহবিলাকৰ সম্পত্তিৰ অধিকাৰ বা উন্নয়নৰ অধিকাৰ বা চাকৰি বাকৰিৰ অধিকাৰ, এইটো মুষ্টিমেয় কেইজনমান মানুহৰ মাজত লৈ পেলাই দুৰ্নীতি কৰিছে। সেই দুৰ্নীতিটো হ'ল হাগ্ৰামা মহিলাৰ বিৰুদ্ধে আমাৰ ইছ্যু। দুৰ্নীতি কৰিছে, বহুত বছৰ দুৰ্নীতি কৰি এই চৰকাৰী টকা পইচা লুণ্ঠন কৰিছে, এইটো ক্লিয়াৰ মানুহে দেখা পাইছে, পিকচাৰ দেখা পাইছে। আৰু সেইকাৰণে দুৰ্নীতিটো 2 নম্বৰ ইছ্যু হ'ব। আৰু তেওঁৰ অন্যায় অত্যাচাৰ উৎপীড়ন আৰু এইবিলাকতো আপোনালোকে গমেই পায়, কিমান কৰিছে কিমান কৰা নাই। তেওঁলোকৰ দিনত কিমানবাৰ বড়োলেণ্ড জ্বলিছে, তেওঁলোকৰ সময়ত কিমানবাৰ কি কৰিছে এই হাগ্ৰামা মহিলাৰ নেতৃত্বত। হাগ্ৰামা মহিলাৰ ডাঙৰীয়া তাৰ কাৰণে জগৰীয়া, তেওঁ যোনটো শাসনৰ বাগজৰিত আছিল। গতিকে সেই সকলো কামবিলাকৰ কাৰণে হাগ্ৰামা মহিলাৰ আৰু BPFৰ এইটো মিত্ৰশক্তিৰ লগত যিটো আছে বিজেপিৰ, এই বিজেপিয়েও ইয়াত যে লুণ্ঠন ৰাজ চলাবলৈ ধৰিছে, এই মিত্ৰশক্তিৰ লগত থাকি পেলাই ইয়াত থকা এমেলেসকল তাত থকা মন্ত্ৰী হৈছে। আৰু এই মন্ত্ৰীসকলে এতিয়া বিধানসভাতো বিজেপি চৰকাৰৰ লগত থাকি ইয়াত দুৰ্নীতি আৰু ইয়াত স্বৈৰাচাৰ বা অত্যাচাৰ উৎপীড়ন বা অন্যায় বা যিবিলাক সাম্প্ৰদায়িক বীজ ৰোপণ কৰিছে, এই সাম্প্ৰদায়িক বীজৰ বিৰুদ্ধেও আমাৰ এটা ইছ্যু হ'ব।